নমস্কাৰ বন্ধুসকল, তোমালোকক এটা কথা কওঁ। তোমালোকে বহুত সহায় কৰিলা মোক ৰোষ্টিঙত, কিন্তু চেনেলটো নহয়, মই ৰোষ্ট বন্ধ কৰিছোঁ। চেনেল একেটাই আছে আৰু ৰোষ্ট নকৰোঁ বুলি ভাবিছোঁ আৰু তোমালোকৰ এনেকুৱা নতুন দৃশ্য দেখুৱাম বুলি ভাবিছোঁ। তোমালোকৰ মাজত নতুন দৃশ্য দিম আৰু তোমালোকেও যদি ভাল পোৱা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু যদি বেয়া পোৱা তেনেহ'লে নকৰিবা, সেইটো একো নাই। সেইটোৱে ৰোষ্টটো বন্ধ কৰিছোঁ। থেংক ইউ। নমস্কাৰ বন্ধুসকল, বহুত দীঘলীয়া বিৰতিৰ পাছত আকৌ আজি আহিছোঁ আপোনালোকৰ মাজত, আৰু সকলোৱে ইমান মৰম দিয়াৰ কাৰণে ভাল লাগিছে। আজি এটা জেগাত গৈ আছোঁ আৰু তাতো কিছু দেখুৱাম। কৈ নিদিওঁ ক'ত গৈছোঁ, নতুবা ভিডিঅ'টো স্কিপ হৈ যাব। সেইটো কাৰণে কৈ নিদিওঁ, চাওঁচোন ক'ত যাওঁ, কি কৰোঁ। তেন্তে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি কোনোবাই যদি মোৰ চেনেলটো নতুনকৈ চাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা ঘণ্টাটো টিপি দিবা। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁচোন। হিলাই দিম ৰে মিনি, হিলাই দিম ৰে, এইবাৰ দুৰ্গা পূজা হিলাই দিম ৰে। পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই সোমাই আহিছোঁ চুকাফাৰ ভিতৰত। তো ভিতৰত যিমানখিনি পাৰোঁ দেখুৱাম, আৰু নোৱাৰাখিনি আৰু নিজে আহি চাই ল'ব, বেছি দূৰ নহয়। এতিয়া যাম সেই তাত কি আছে দেখুৱাম মোবাইলত, আৰু যোনখিনি দেখুৱাব নোৱাৰোঁ, যোনখিনি নোৱাৰো। আৰু মোৰ লগত আজি আকৌ ভাল লাগিছে, মাধুৰ্যৰ লগত পাইছোঁ। কাম নাই, ব্লগিং কৰক, মজা আপোনালোকে ছাপোৰ্ট কৰক। ডেৰগাঁও ল'ৰা হয়, টিকেট লৈ আহিছোঁ দেই, দুটা টিকেট। ই এনে বিনা পইচাত মানুহ তাত যায়, বিয়ালৈ মাতিলেও যায়, কিন্তু আজি ফাৰ্ষ্ট টাইম টিকেট লৈ আহিছোঁ। নতুবা চুৰ কৰি সোমাওঁ, আজি মাধুৰ্যৰ লগত অহাৰ কাৰণে টিকেট লৈ আহিছোঁ। আৰু হিলাই দিম ৰে মিনি, হিলাই দিম ৰে, এইবাৰ দুৰ্গা পূজা হিলাই দিম ৰে। হিলাই দিম ৰে মিনি, হিলাই দিম ৰে, এইবাৰ দুৰ্গা পূজা হিলাই দিম ৰে। ছোট চক্ৰিয়ালে নাই চাবৰে, সুন্দৰলা চক্ৰীকে মই আপোন বানাইকে, এইবাৰ দুৰ্গা পূজা হিলাই দিম ৰে। এইবাৰ দুৰ্গা পূজা হিলাই দিম ৰে। হিলাই দিম ৰে মিনি, হিলাই দিম ৰে, এইবাৰ দুৰ্গা পূজা হিলাই দিম ৰে। হিলাই দিম ৰে মিনি, হিলাই দিম ৰে, এইবাৰ দুৰ্গা পূজা হিলাই দিম ৰে। লাল শাড়ী পিন্ধি তুই ডেৰগাঁও আছিবি, মোৰ সঙ্গে তয়ো নাচিবি। লাল শাড়ী পিন্ধি তুই ডেৰগাঁও আছিবি, মোৰ সঙ্গে তয়ো নাচিবি। তেন্তে বন্ধুসকল, এতিয়া এইখনত আছোঁ, শিল্প কলা কেন্দ্ৰ। ভিতৰত কি আছে চাব যাম। সোমাইছোঁ ইয়াৰ ভিতৰত, আৰু বহুত ভাল লাগিছে, বহুত ঠাণ্ডা। কিন্তু মোৰ মতে ইয়াত একো বনোৱা নাই, বনাই আছে চাগে দেই, বনাই আছে। দেৱী দুৰ্গা সামনে সেলফি লবি, দেৱী দুৰ্গা সামনে সেলফি লবি। হিলাই দিম ৰে মিনি, হিলাই দিম ৰে, এইবাৰ দুৰ্গা পূজা হিলাই দিম ৰে। হিলাই দিম ৰে মিনি, হিলাই দিম ৰে, এইবাৰ দুৰ্গা পূজা হিলাই দিম ৰে। বহুত ধুনীয়া। ইয়াত এতিয়া মাধুৰ্যময় সোমাম। ইয়াত মোবাইল এলাও নাই, সেইকাৰণে এটা ভিতৰৰ দৃশ্যবিলাক দেখুৱাব নোৱাৰিম।
চাই লওঁচোন আমি তাৰপৰা ক'ম কি কি আছে কি কি নাই প্ৰথমতে ভিতৰতো সোমাই লওঁ তাৰপৰা আপোনালোকক কৈ বন্ধুসকল ভিতৰৰ পৰা আহিলোঁ বহুত ধুনীয়া জেগা আছে মই কৈছোঁ নাই বহুত ভাল জেগা আছে মোবাইল এলাও নাই কাৰণে দেখুৱাব নোৱাৰিলোঁ বহুত ধুনীয়া বস্তু আছে এণ্ড বহুত মানে ভাল বস্তু দেখিলোঁ তো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মোবাইল এলাও নাই কাৰণে তাৰ বাবে ক্ষমা বিচাৰিছোঁ আৰু বৰ্তমান আপোনালোকে যোনখিনি ওচৰত আছে কোনো অহা নাই সেইখিনি আহি চাবহি পাৰে বহুত ধুনীয়া সুন্দৰ বাহিৰৰখিনি দেখুৱালোঁ কিন্তু ইয়াৰ ভিতৰত যোনখিনি আছে যোনসকলে চোৱা নাই এবাৰ সোমাই চাওক মই ৰিকুৱেষ্ট কৰিছোঁ এবাৰ সোমাই চাওক বহুত ধুনীয়া বস্তু আছে এয়াই আৰু সেউজীয়া পৰিৱেশ পুৰণা কীৰ্তিচিহ্নৰ সেউজীয়া পৰিৱেশ এইখিনিয়ে তো আৰু বহুত ডাঙৰ এৰিয়া হয় দেখুৱাব মানে গৰম উঠিছে বহুত তো যিমানখিনি আছে সেইখিনি কৰি দিলোঁ দেখুৱালোঁ যদি ভিডিঅ'টো ভাল পায় ঘামি গৈছোঁ অৱস্থা কাহিল তেন্তে ভিডিঅ'টো আজি বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই মোৰ সঙ্গে সঙ্গে বিপ্লৱ থাকে দেৱী দুৰ্গাৰ গেট মে জেং হইলে